আছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু মই আজি সজনাৰ এটা খুব ধুনীয়া ৰেচিপি বনাম আৰু এফালে দাইল কেইটামান মই লৈ লৈছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে ধুই ল'ম আগতে আৰু মই দাইলখিনি ধুই ল'লোঁ আৰু এইফালে এয়া সজনা কেইডাল লৈছোঁ আৰু সজনা কেইডাল মই প্ৰথমতে এনেদৰে কাটি লৰৰ চুচটো পেলাই দিছোঁ আৰু এয়া সজনাখিনি কাটি লৈছোঁ আৰু লগতে এটা আলু দি দিছোঁ আৰু এতিয়া পোনপ্ৰথমে দাইলখিনি অকণমান সিজাই ল'ম মই কুকাৰতে চিটি মাৰি ল'ম ইয়াতে পানী দি নিমখ আৰু হালধি দি এনেদৰে অকণমান চিটি মাৰি ল'ম এটা আৰু এয়া দাইলখিনি মোৰ অকণমান সিজি গৈছে আৰু এয়া মই বাতি এটাত উলিয়াই লৈছোঁ প্ৰথমতে আৰু এইফালে কেৰাহী এখন বহুৱাই ইয়াতে তেল দিয়াৰ পাছত কেইটামান পাঁচফোৰণ দি দিছোঁ আৰু এখিলা তেজপাত দিছোঁ পিঁয়াজ জলকীয়া আৰু এয়া আদা নহৰু পেষ্ট এইখিনি অকণমান ভাজি ল'ম আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত এনেদৰে সজনা আৰু আলুখিনি দি দিছোঁ আৰু ইয়াতে অকণমান হালধি দিছোঁ অকণমান ধনিয়া গুড়ি অকণমান জিৰা গুড়ি আৰু নিমখ আৰু অকণমান ইয়াতে জলকীয়া গুড়ি দি দিছোঁ এইখিনি এনেদৰে ভালদৰে ভাজি ল'ম আৰু অকণমান সময়ৰ বাবে এইখিনি ঢাকন লগাই দিম আৰু এয়া অকণমান সময়ৰ পাছত ঢাকনখন খুলিছোঁ আৰু এতিয়া এইখিনি সিজিবৰ বাবে ইয়াতে পানী দি ঢাকন লগাই দিম আৰু এয়া 10 মিনিটমান পাছত ঢাকন আঁতৰাইছোঁ আৰু প্ৰায় পানীখিনি শুকাই গৈছে আৰু এতিয়া মই ইয়াৰে ওপৰতে দি দিছোঁ বইল কৰি থোৱা দাইলখিনি যদি কোনোবাই এনেদৰে খাই পোৱা নাই এবাৰ খাই চাব সঁচাকৈ বহুত ধুনীয়া হয় আৰু আপোনালোকে বিচাৰিলে এইখন চব্জি আপোনালোকে সেই ৰুটিৰ লগতো খাব পাৰে বহুত বেছি ধুনীয়া লাগিব ৰুটিৰ লগত আৰু মোৰ সজনাৰ ৰেচিপিটো এয়া হৈ গ'ল মই এতিয়া নমাই দিম